পৃথিৱীখন এক বৃত্তাকাৰ গতিত গতি কৰি আছে। নাই স্থিৰতা, নাই চিৰণি। ঠিক সেইদৰে সময়েও এক বৃত্তাকাৰ গতিত গতি কৰি আছে। নাই অপেক্ষা, নাই স্তব্ধতা। কিন্তু সময় বাগৰাৰ লগে লগে আমি মানুহবোৰ ইমানেই পৰিৱৰ্তন হৈ গৈ আছো যে নিজ নিজ স্বাৰ্থৰ বাবে আমি নিজৰ আত্মসন্মানক বিসৰ্জন দিব গৈ আছো। কিন্তু আমি মানুহবোৰে এবাৰ হ'লেও ভাবি চোৱাটো উচিত, আত্মসন্মান আৰু বিশ্বাস কিনিব পৰা সামগ্ৰী নহয়। আমি মানুহবোৰ নতুনৰ দিশে ধাবিত হ'বলৈ গৈ আছো হয়, কিন্তু আবেগ আৰু বিবেকহীনভাৱে উপনীত হৈছো। যাক বেছি বিশ্বাস কৰা যায়, সময় হোৱাৰ লগে লগে বিশ্বাসঘাতকতা কৰি এদিন গুচি যায়। বিশ্বাস, প্ৰেম, ভালপোৱা এইবিলাক স্বৰ্গীয় অনুভূতি। কিন্তু সময়ৰ পৰিৱৰ্তনত মানুহবোৰেহে জানো প্ৰেমক এক স্বাৰ্থৰ প্ৰতীক হিচাপে লৈছো। সঁচাকৈ সময় বৰ নিষ্ঠুৰ। সময়ে কাক কেতিয়া কেনেকৈ পৰিৱৰ্তন কৰে কোনেও নাজানে। সুখ দুখ এই দুয়োটাই সময়ৰে পাৰ্থিৱ অনুভূতি। জীৱনলৈ সুখৰ দৰে এদিন দুখো আহিব পাৰে। সেয়ে আমাৰ যেতিয়া দুখ আহে আমি সমস্ত পৃথিৱী পাহৰি বিতত হওঁ। কিন্তু বিতত নহয় যদি আৱেগিকভাৱে ধীৰস্থিৰ, মানসিকভাৱে সজাগ, সামাজিকভাৱে নিস্বাৰ্থ, ভালপোৱা, ন্যায় আৰু ধৈৰ্যৰে যদি জীৱনক চম্ভালিব পাৰোঁ, তেতিয়াহ'লে জীৱনৰ পৰা কিছু সৃষ্টিশীল আদায় কৰিব পৰা যাব।